নাই অ নিমিলে হ'ব বাৰু কোন ক'ত ছাৰ হয়নে নহয় বাদ দিব লাগে এইবোৰ হা ৰাকেশ কিনো নাবতে জোকাই থাকে আপুনি মোক কোন সুধি আছো নকওঁ কি দৰকাৰনো মই কাৰ লগত কথা পাতি আছো আপুনি চিনিয়ে নাপাই যাওক তই অচিনাকি মানুহৰ লগত কিয় কথা পাতি আছ তই ৰচোন ৰ কি হ'ল তোৰ খংটো বেছি খং বেছি হৈছে দেই থাইৰডটো টেষ্ট কৰ ছোৱালী মানুহৰ ইমান খং ভাল নহয় ফেচবুকৰ পুৰণা ফটো খুচৰি লাইক মাৰি দিম বাপ্পাকে ভাইৰেল হৈ যাবি ক হে নাই নহয় ছোৱালী মানুহৰ দমক কেয়াৰ কৰা মানুহ এই কৃষ্ণ কমল খাটনিয়াৰ নহয় কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ অসম পুলিচৰ ডিপাৰ্টমেণ্টত মোৰ নাম আছে কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে আছাম পুলিচৰ নাম থাকে শদিয়াৰ পৰা ধুবুৰীলৈকে ধৰচোন বিয়াৰ পাছত মই বহুতখিনি কুল হ'লো কিন্তু বিয়াৰ আগত এনকাউণ্টাৰ স্পেচিয়েলিষ্ট বুলি হ'ল আছাম পুলিচত এজনে আছে দা কৃষ্ণ কমল খাটনিয়াৰ তইহে মাৰিব লাগে চেলু আহিলে মস্ত ফটুৱা আপুনি Listen. Hello, everybody. In front of hello. কি হ'ল কি হ'লনো Listen. IC sir say me and I order to all of you that sir ordered that our tiffin আৱাৰা মানে আমাৰটো বুজাইছে আমাৰটো বুজাইছো yes. Text should be all body stuff. Yes. ইংলিছে দিয়ে হাত ফালি পেলাব পাজিটো এটো কিনো কৈছে অসমীয়াতে কওকচোন আপোনাৰো কষ্ট নহয় আমাৰো কষ্ট নহয় মানে ছাৰে অৰ্ডাৰ দিছে যে বাহিৰৰ খানা খোৱাটো এতিয়া বন্ধ because of present situation is so dangerous from group we carrying tiffin in out food avoid ফ্ৰম গ্ৰুপটো আকৌ কি from মানে হৈছে পৰা group মানে হৈছে পক্ষ বা দল so from group means পৰা পক্ষ পাকলি ইংৰাজীক পাউডাৰ কৰি দিছে কি হ'ল তই মোক ইংৰাজীত কনলেজ দিবি নলেজ হেই ইংলিছটো বুজি পোৱা না বাদ দিয়া গৰম তেলত ঠাণ্ডা পানী দিলে যে চেকে মাই তেনেকে ইংলিছ চেচা ওলাই হ'ব এতিয়া আমি কি কৰিব লাগিব ক'লোৱে দেখো যে প্ৰত্যেকে কালিলৈ পৰা ছাৰে কৈছে নিজা টিফিন লৈ আনিবি টিফিন আছে নে নাই নাই সেইকাৰণে মই ভাবিছিলো বোলো ৰাউণ্ড টেবুলত মই কথাখিনি ডিছকাছ ক'তো কৰোঁ ইয়াত ৰাউণ্ড টেবুল আছে তয়ো সেই বিয়া নহওঁতে শাহুৱাৰ নিচিনা হৈছ চব কথাতে ভুল ধৰ এটা কাম কৰিবিহঁত তহঁতে ডিউটি বাদ দি বিচাৰি থাকিব নালাগে মোক 500কে দিবি মই টিফিন লৈ আনিম দাট টেৰিফিক টিফিন আমি দোকান চিনি নাপাওঁ হে নহয়নো কি পইচা কথা ক'লে দেখোন চব পলাই দিয়ে চা মই বোলে গুৰুত্ব দিছো নিদিওঁ